নমঃ শিৱায় নমো নমঃ। 20 নৱেম্বৰ 2022 ৰবিবাৰ 3 আঘোণ। সূৰ্য উদয় হ'ব 5:49:35। সূৰ্য অস্ত হ'ব 4:29:34। তিথি হ'ব কৃষ্ণ একাদশী। নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ। কোনো জাতক জাতিকাৰ যদি জন্ম হয় তেনেহ'লে কন্যা ৰাশি হ'ব, শুদ্ধ বৰ্ণ হ'ব, দেৱগণ হ'ব। আৰু কোনো জাতক জাতিকাৰ আদ্যৰুতি হ'লে 15 দিনীয়া বিশ্বাস যোগ পৰিব। আৰু কোনো জাতক জাতিকাৰ যদি মৃত্যু হয় তেনেহ'লে দ্বীপ দোষ পৰিব। যাত্ৰা নাই আৰু শুভ কৰ্ম এই দিনটোত নাই। খাদ্যৰ ভিতৰত উৰহী পুৰি খোৱা নিষেধ। এতিয়া আহোঁ দৈনিক ৰাশিফল শিতানলৈ। প্ৰথমতে আহোঁ মেঘ ৰাশি জাতক জাতিকা সকলৰ ক্ষেত্ৰত। মেঘ ৰাশি জাতক জাতিকাসকল সদায় কষ্টকৰ হয় আৰু জীৱনত পৰিশ্ৰমৰ থ্ৰুত উন্নতি সাধন কৰে। গতিকে এই দিনটোত তেওঁলোকে কৰ্মসমূহ কিছুমান বাধা বিঘিনি আহিব বা এলাহটো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। এতিয়া আহোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশি জাতক জাতিকাসকল সদায় দূৰদৰ্শী হয়, কষ্ট কৰি ভাল পায় আৰু নতুন নতুন বস্তুত সদায় চেষ্টা কৰি থাকে। গতিকে এই দিনটোত তেওঁলোকৰ যি প্ৰচেষ্টা হ'ব, যিটো চেষ্টা কৰিব, সেই চেষ্টাটোত তেওঁলোকৰ সাফল্যতা লাভ কৰিব পাৰিব। এতিয়া আহোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশি জাতক জাতিকাসকল কিবা কৰ্ম যদি কৰি থৈছিল আৰু সেই কৰ্ম কোনো ফলাফল লাভ কৰা নাছিল তেনেহ'লে এই দিনটো তেওঁলোকৰ কাৰণে শুভকাৰক হ'ব, অৰ্থাৎ তেওঁলোকৰ শুভ সংবাদসমূহ লাভ কৰিব পাৰিব। এতিয়া আহোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশি জাতক জাতিকাসকল যিসকল কলা শিক্ষাৰ লগত বা শিল্পী হয়, প্ৰধানকৈ শিল্পী হয় বা লিখা মেলাৰ ক্ষেত্ৰত জড়িত হৈছে বা গান বাজনা কৰে, সেইসকল ব্যক্তিৰ ক্ষেত্ৰত দিনটো অত্যন্ত শুভ আৰু নতুন কোনো কামৰ শুভ সংবাদ পাব বা শিল্পীসকলে নতুন কোনোবা যোগাযোগ হৈ অত্যন্ত প্ৰশংসা লাভ কৰিব পাৰিব। এতিয়া আহোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশি জাতক জাতিকাসকল সদায় ফূৰ্তিবাজ হয়, আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো লাভ কৰিব পাৰে। গতিকে এই দিনটো তেওঁলোকৰ মনত আনন্দ ভাৱ উদয় হ'ব আৰু আনন্দৰ কাৰণে আনৰ বস্তুটো যথেষ্ট সুকলমে কৰিব পাৰিব, আনন্দ লাভ কৰিব পাৰিব। তাৰ উপৰিও তেওঁলোকৰ দিনটো অত্যন্ত শুভ হ'ব কৰ্মক্ষেত্ৰত। এতিয়া আহোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশি জাতক জাতিকাসকলৰ বহুদিনীয়া পুৰণা সপোন তেওঁলোকৰ পূৰ্ণ হ'ব, অৰ্থাৎ তেওঁলোকে যদি গৃহ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি আছিল বা নতুন গাড়ী আদি কিনাৰ পৰিকল্পনা কৰি আছিল তেনেহ'লে তেওঁলোকৰ যিটো ইচ্ছা আছিল সেইটো পূৰ্ণ হ'ব। এতিয়া আহোঁ তুলা ৰাশি জাতক জাতিকাসকল। তুলা ৰাশি জাতক জাতিকাসকল দিনটো অত্যন্ত ব্যস্ত হ'ব, অৰ্থাৎ যিসকলে হয়তো পঢ়া শুনা কৰি আছে, শিক্ষা দীক্ষাৰ লগত জড়িত হৈ আছে বা কণ্টেক্ট কৰে, যিকোনো ক্ষেত্ৰতে হওক অত্যন্ত ব্যস্তৰ মাজেৰে পাৰ হ'ব। এতিয়া আহোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশি জাতক জাতিকাসকল যিসকলে পঢ়া শুনা কৰি আছে বা কোনো এক্সামৰ প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ দিনটো অত্যন্ত শুভ হ'ব। এতিয়া আহোঁ ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো অলপ সাৱধানে চলা ভাল হ'ব, কাৰণ তেওঁলোকৰ কোনো জ্যেষ্ঠ ব্যক্তি হওক বা কনিষ্ঠ ব্যক্তি হওক মানে কোনো অসুখ আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়। এতিয়া আহোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশি জাতক জাতিকাসকলৰ সদায় বন্ধুসুলভ হয় বা ডাঙৰ হওক বা সৰু ব্যক্তি হওক তেওঁলোকে সদায় সন্মান দিব জানে বা সন্মান আদায় কৰিব জানে। এই দিনটো তেওঁলোকৰ কোনো কৰ্মত বন্ধুবৰ্গ হওক বা পৰিয়ালৰ ব্যক্তি হওক অত্যন্ত সহায় কৰিব আৰু কৰ্মত সাফল্যতা লাভ কৰিব পাৰিব। এতিয়া আহোঁ
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকল সদায় সাহাৰ্য বা আনক হেল্প কৰি যথেষ্ট ভাল পায়। এই দিনটোত তেওঁলোকে আনৰ পৰা বা উচ্চ ব্যক্তিৰ পৰা কোনো সাহাৰ্য লাভ কৰিব পাৰিব। এতিয়া আহোঁ মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো নতুনভাৱে আৰম্ভ কৰিব বা নতুন প্ৰেৰণা পাব, য'ত নেকি সেই প্ৰেৰণাৰ দ্বাৰা দিনটো যথেষ্ট কৰ্মত উন্নতি হ'ব আৰু সকলো দিশৰ পৰা লাভালাভ দেখা যায়। ধন্যবাদ।